এইডোখৰ হৈছে আমাৰ সৰুপথাৰৰ পদুমণি আৰু এইফালে ডাইৰেক্ট যাব পাৰে বৰপথাৰ গোলাঘাট মানে ছয়পিনে যাব। গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নে আয়োজন কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰমিকসকলৰ সন্তানৰ সম্বৰ্ধনা অনুষ্ঠানটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো আমাৰ ব্লক অফিচ সৰুপথাৰৰ দেখিছে আপোনালোকে পদুমণিত যি অৱস্থিত। আমাৰ আজি কাৰ্যসূচী আমাৰ ইয়াতে সম্পন্ন কৰা হ'ব। ওপৰৰ মহলত আছে, গতিকে মই সম্পূৰ্ণ আজি আপোনাক দেখাম কাৰ্যসূচী আমাৰ কি হয়, কি নহয়, কেনেধৰণে হয়, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিলে। আমি এতিয়া সোমাই আহিছোঁ। এয়া দেখিছে আমাৰ কাৰ্যসূচী আজি ইয়াতে হ'ব সম্পূৰ্ণ, আৰু দেখিছে ধুনীয়াকৈ আমাৰ দক্ষিণ উন্নয়ন গোলাঘাট মানে কাৰ্যসূচীটো দেখাইছোঁ, কাৰ্যালয়টো দেখাইছোঁ আপোনালোকক। আৰু আমি এইফালে আহি আছোঁ, কুণাল আছে মোৰ পিছফালে, মই আছোঁ, বিটু আছে, আৰু বাকীকেইজন আমাৰ ওপৰত আছে অলৰেডি আহি ৰেডি হৈ আছে, আৰু আমি আহি আছোঁ। আৰু বাকীখিনি কাৰ্যসূচী সম্পূৰ্ণ দেখাম চাওক। আৰু ধুনীয়াকৈ চাওক ফুলবোৰ কিমান ধুনীয়াকৈ ইয়াত সজাই ৰাখিছে। ফুলবোৰ মানে ভাল, আৰু আপোনালোকৰ ঘৰৰ কাষতে এনেকৈ ফুলবোৰ সজাই ৰাখিবলৈ চেষ্টা কৰক, খুব ধুনীয়া লাগে, মানে পৰিৱেশটো ভাল লাগে। আৰু মানে ভিতৰৰ অংশটো ওপৰৰ অকণমান দেখাইছোঁ মই। ইয়াত মেইন কাৰ্যসূচী আমাৰ ইয়াত আছে, বাকী দেখাই আছে এইপিনে চাওক ধুনীয়া কিমান ধুনীয়াকৈ পানী চানী ইয়াত ৰেডি আছে। আৰু এইফালে আমাৰ ধৰিত্ৰী আহি গ'ল, ভালে আছা? আমাৰ ধৰিত্ৰী আহি গ'ল, খুব ভাল লাগিছে। আৰু বাকীখিনি সময় মই দেখাই আছোঁ আপোনালোকক কেনেকুৱা হ'ব, গতিকে চাই থাকক সম্পূৰ্ণ আজি দিনটো। ছোৱালীজনী দেখিছে ধুনীয়াকৈ সাজু হৈছে, গামোচা চামোচা জাপি, আৰু মানে চবেই আমাৰ কাম লাগি আছে। আৰু আমাৰ গৌতম হেমব্ৰমে দেখিছে কিমান ধুনীয়াকৈ চব ৰেডি কৰি আছে। এইবাৰ খালী ডাইচ। আৰু আজিৰ সভাত আমাৰ সকলোৰে সন্মানীয় সৰুপথাৰৰ মহকুমাধিপতি বাইদেউ দিন চেংফা বাইদেৱে প্ৰথমতে ভাষণ ৰাখিছে। সমস্যা আছে, আৰু সেই সমস্যাৰ মাজতো ইমান ভাল ৰিজাল্ট কৰাটো, পাছ কৰাটো, কষ্ট কৰি, সেইটো এটা বহুত ডাঙৰ কথা। মই শুভেচ্ছা জনাইছোঁ, আৰু আগলৈও এনেকৈ কষ্ট কৰি থাকিবা বুলি মই আশা ৰাখিছোঁ। মেট্ৰিকৰ ৰিজাল্ট আৰু হায়াৰ ছেকেণ্ডেৰী ইমান বেছি মেটাৰ নকৰে পিছত, আৰু এইটোৱে সেইকাৰণে কোনোবাই যদি ভাবিছা যে মই আজি মেট্ৰিকত ভাল ৰিজাল্ট হ'ল, মোৰ পিছলৈ সদায় ভাল ৰিজাল্ট হৈ থাকিব, সেইটো নহয়, কষ্ট কৰিব লাগিব। আমাৰ সময়ত আছিলে চবে বেলেগ বেলেগ, খুবেই বহুতে MBA কৰিলে, বহুতে বায়'টেকনলজি পঢ়িছিলে, তেনেকুৱা বেলেগ বেলেগ ধৰণৰ বিষয় আছিলে। তো সেই চবকে যিটো দেখে সেইটোৱে পঢ়িছিলে। গতিকে মই তোমালোকক ক'ম যে যিটো মন যায় সেইটো লাইনত যাব চেষ্টা কৰিবা। আৰু মই অভিভাৱকসকলকো ক'ম যাতে আপোনালোকে নিজৰ যিগৰাকী ল'ৰা বা ছোৱালী তেওঁলোকক যাতে তেওঁলোকে যি মনে বিচৰা বিষয়টো পঢ়িবলৈ দিয়ে। মানে দেখিছা ইমান সৰু সৰু ল'ৰা ছোৱালী আজিকালি আমাৰ অসমৰ নাম উজ্বলাই আছে, মানে কনফিডেন্স দিয়ে, আত্মবিশ্বাস দিয়ে যে মই শুদ্ধ পথত থাকিলোঁ, মই চিধা হৈ থাকিলোঁ। সেই পৰীক্ষাৰ মাৰ্কছ দিয়া দিনাখন বেয়াও লাগিব পাৰে, কিন্তু 10 বছৰ পিছত মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, এনেকুৱা মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চ আছে যে মই এনেকুৱা যদি মই পাৰিলোহেঁতেন পৰীক্ষাত। খুব ধুনীয়াকৈ খুব সুন্দৰভাৱে আপোনালোকৰ আগত বিতংভাৱে অকণমান হ'লেও খুব কম সময়ৰ ভিতৰত আপোনালোকক বহুমূলীয়া মন্তব্য আগবঢ়ালে, ধন্যবাদ জনাইছোঁ মই। আৰু ইয়াৰ পাছতে মই আমাৰ চিনাকি পৰ্ব সম্বৰ্ধনা অনুষ্ঠানলৈ মই অকণমান আগবাঢ়ি যাওঁ। মই চিনাকি কৰিব লৈছোঁ আপোনালোকৰ আগত আমাৰ মহকুমাৰ আৰক্ষী বিষয়া, তেখেতক চিনাকি কৰি দিব লৈছোঁ মই, আমাৰ তৃণমূল ভূঞা ছাৰ। তেখেত এখন খোলা কৰ্মচাৰী সম্বৰ্ধনা জনাব আমাৰ ইউনিয়নৰ সদস্যা ধৰিত্ৰী চেতিয়া। আৰু ইয়াৰ পাছতে মই সম্বৰ্ধনা কাৰ্যসূচী আমাৰ স্থগিত ৰাখিছোঁ। সম্বৰ্ধনা জনোৱা হৈছে এটি চন্দন বুলি উঠা মানপত্ৰ দি এখনি ফুলা গামোচাৰ সৈতে। আৰু আমি আমাৰ সন্মানীয় মহকুমাধিপতি বাইদেউ আৰু হাতেৰেও আমি কেইজনমান কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাব বিচাৰিছোঁ, আৰু বাইদেউৰ হাতেৰেই সম্বৰ্ধনা জনোৱা হৈছে। আৰু এতিয়া সভাত ভাষণ ৰাখিছে আমাৰ মহকুমাৰ আৰক্ষী বিষয়া সন্মানীয় তৃণমূল ভূঞা ছাৰ। আৰু যাক উদ্দেশ্য কৰি আজি এই অনুষ্ঠান পতা হৈছে, মূল আকৰ্ষণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাইটি ভণ্টিসকল, এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ। ল'ৰা ছোৱালী বা ষ্টুডেণ্টৰ লগত জড়িত যিকোনো অনুষ্ঠান থাকি পেলাই ভাল লাগে মনটো।
আমাৰ এটা আমি আমাৰ কৰ্ম জীৱনৰ পৰা আঁতৰি আহি পেলাই এনেকুৱা এটা অনুষ্ঠানত যোগদান কৰিবলৈ ভাল লাগে। আজি অনুষ্ঠানটো সুকীয়া নহয়, যিটো খুবেই ভাল লাগিছে। মই বিশেষকৈ ক'ব নাযাওঁ, ইয়াত আগতে বাইদেৱে ধুনীয়াকৈ কৈ গ'লে, আৰু বাইদেউ যিটো অনুষ্ঠানত থাকে এটা কথা ভাল, বাইদেৱে ধুনীয়াকৈ কথাখিনি ক'ব পাৰে, যিখিনি কথা কয় খুব সুন্দৰকৈ কথাখিনি কয়, ভাল ভাল কথাই কয়। গতিকে তেওঁ গোটেইখিনি কথা সামৰি লৈছে। তাত মই খালি দুটামান কথা যোগ কৰিব বিচাৰিছোঁ যে আমি যদি প্ৰথমে বেলেগ এটা কথা আৰম্ভ কৰোঁ। মোৰ লগৰ এজন আছিল, আমি কলেজত পঢ়ি আছোঁ। সি অকল মানে ল'ৰাটোৰ জমনিকে কথাবিলাক কয়, সাংখ্যশীল আছিলে আমাৰ কথাবিলাক। সি এদিন কথা কথাই পঢ়ি আছোঁ, আমি দৰং কলেজত আমি পঢ়ি আছোঁ। তেতিয়া সি কৈছে কথাটো আলোচনা কৰি, চিন্তা কৰি থাকে কাষত কিবা এটা কয়, হাঁহি উঠি যায়। সি কৈছে আমাৰ যিটো আমাৰ গ্ৰোথ হয়, আমাৰ কোনো শক্তিশালী নহয়, সময়ৰ বাহিৰে সময়ৰ ওচৰত সকলোৱে পৰাজয় স্বীকাৰ কৰিব লাগিব যদি শক্তি প্ৰদৰ্শন হয়। কাৰণ সময়টো যেতিয়া গুচি যায়, সময়ত যদি আৰু খুব ধুনীয়াকৈ নিজৰ অভিজ্ঞতাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমাৰ ছাৰে ধুনীয়াকৈ ভাষণ ৰাখিলে, মন্তব্য আগবঢ়ালে কিছুমান। আৰু এতিয়া আপোনালোকৰ আগত বহুমূলীয়া ভাষণ আগবঢ়াইছে আমাৰ সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছাৰ নাৰায়ণ চন্দ্ৰ তালুকদাৰ ছাৰ। তেখেতৰ কিছুমান বহুমূলীয়া মন্তব্য আগবঢ়াইছে, গতিকে চাওক। কি পৰিচয়ত কিয় হৈছোঁ সেইটোৱে ডাঙৰ কথা। গতিকে ইয়াৰ পাছত যিবিলাক পৰীক্ষা আহিব, ঈশ্বৰৰ ওচৰত বিশ্বাস ৰাখা, সফল হ'বাই। সফল হ'বলৈ হ'লে অলপ চেষ্টা কৰিব লাগিব। যিহেতু আমাৰ সভাখনৰ আজি মূল উদ্দেশ্য হৈছে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা, সেয়েহে আমাৰ মহকুমা আৰক্ষী বিষয়া সন্মানীয় ত্ৰিনয়ন ভূঞা ছাৰৰ হাতেৰেও আমি কেইজনমান কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। এটি ৰঙা চন্দন গছপুলি আৰু এখন ফুলাম গামোচা আৰু এখনি মানপত্ৰৰ সৈতে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকৰ অনাগত জীৱন সুন্দৰ হওক। ধন্যবাদ জনাইছোঁ আমাৰ বিজেপি বড়ো বাইদেউ তেওঁ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ পাৰ্থপ্ৰতিম শইকীয়া, মানৱ শইকীয়া, নিশিতা ঠেঙাল। তেখেতলোকক সম্বৰ্ধনা জনাইছে আমাৰ মনোজ বৰাই ডাঙৰীয়া। ধন্যবাদ জনাইছোঁ আমাৰ মনোজ বৰাই ছাৰলৈ আৰু তেওঁ আসন গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক নয়মণি বুঢ়াগোহাঁই, মনিষা থাপা, পৰি ঠেঙাল, তেখেতলোকক সম্বৰ্ধনা জনাম আমাৰ ইউনিয়ন কাৰ্যালয়ৰ সম্পাদক ভূপেন বৰা ডাঙৰীয়া।
ৰূপমণি শইকীয়া, ৰূপমণি শইকীয়াকো সম্বৰ্ধনা জনাব আমাৰ সপৰিবাৰ নামেৰে। তেওঁলোকক সম্বৰ্ধনা জনাব আমাৰ সপৰিবাৰ নামেৰে। নাটৰ পৰা ক'ব জনাইছোঁ মই সমালোচনা আহিবলৈ। লতিকা হওক। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সপোন, তেওঁলোকৰ যি আশা, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান মন্তব্য আগবঢ়াবৰ কাৰণে মই বহুতভাৱে আপোনালোকৰ আমাৰ পৰিবাৰৰ আগৰে তথা আমাৰ ইউনিয়নৰ কাৰ্যালয়ৰ সম্পাদক ভূপেন্দ্ৰ নামেৰে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা আমি আশা কৰোঁ অলপ হ'লেও আপোনালোক উপকৃত হ'ব। আশা ৰাখিছোঁ আপোনালোকৰ জীৱনৰ যি কাঁইটীয়া বাটত আগুৱাই যাব, সফলতাৰ শিখৰত আহৰণ কৰক। গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ এয়াই কাম্য। আশা ৰাখিছোঁ অনাগত দিনত আপোনালোকে সমাজৰ এক সুনাগৰিক হওক, এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰক। তাত গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নে প্ৰতিটো ক্ষেত্ৰত আপোনালোকক সহায় কৰি আহিছে। এই ক্ষেত্ৰত আপোনালোকৰ যি সহায় আমি সেইটো কোনোদিন পাহৰিব নোৱাৰোঁ। আৰু ইয়াৰ মাজতেই বাহিৰৰ পৰিৱেশটো অকণমান মই দেখুৱাই দিছোঁ, আপোনালোকে চাওক। আৰু আমাৰ এইফালে জয়ন্ত আছেই, একদম পূৰা খোৱাত ব্যস্ত আৰু খুব কষ্ট কৰিছে চবেই আমাৰ লগৰবোৰ। ইউনিয়নৰ প্ৰতিজন সদস্যই, প্ৰতিজন কৰ্মীয়ে আমাৰ মানে যথেষ্ট কষ্ট কৰিছে আৰু সঁচাই ভাল লাগিছে। আৰু এনেকৈ আজি আমাৰ সভাখন শেষ হৈছে প্ৰায়। আৰু ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ আমি আমাৰ ইউনিয়নৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু সফল হোৱা আৰু জীৱনটো সুন্দৰভাৱে উদযাপন কৰা, উজ্জ্বল হওক তোমালোকৰ ভৱিষ্যত। আৰু আমাৰ মিটিং সামৰা হ'ল আৰু এতিয়া মানে সভাৰ পাছত কবি মানে সকলোৱে গ্ৰুপ ফটো ল'ম বুলি আমি চবে ইয়াতে লাইন পতা হৈছে, মানে চবকে এখন গ্ৰুপ ফটো লৈ যাতে আপোনালোকক দেখাব পাৰোঁ। যিসকল অহা নাই চাব ধুনীয়াকৈ দেখিছে, চবকে গ্ৰুপ ফটো লোৱাৰ কাৰণে আমি সাজু হৈছোঁ গোটেইখিনি। আৰু ফটো ল'বলৈ চব ৰেডি আৰু আমিও প'জ দি আছোঁ, চাওক। আৰু সভাৰ শেষত আমাৰ সৰুপথাৰ মানে শ্ৰম পৰিদৰ্শক কাৰ্যালয়ৰ আমাৰ অনুজ দাক সুধোঁ অকণমান তেওঁৰ আজি অনুভৱ মানে সভাখনৰ কেনেকুৱা কওক। ছাত্ৰ ছাত্ৰীখিনি মানে ধৰক তেওঁলোকৰ বিষয়ে অলপ কৈ দিয়ক। আৰু কৰিছে সঁচাকৈ বৰ ভাল লাগিছে। আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ আগলৈও যাতে পাতি যায় আৰু উঠি অহা চামক এক নতুন অভিজ্ঞতা যাতে দিয়ে আৰু তেওঁলোকৰ ভৱিষ্যতো গঢ় ল'বৰ কাৰণে সুবিধা পায়। তাকে ধন্যবাদ অনুজাক, ধন্যবাদ দিছোঁ। আৰু সঁচাই খুব ধুনীয়াকৈ ক'লে অনুজাই। আৰু মানে আজি আমাৰ সভাৰ যি উদ্দেশ্য খুব ধুনীয়াকৈ মানে সফল হ'লোঁ যেন আমিও লাগিছে, অনুভৱ কৰিছোঁ। আৰু তাৰ বাবে সকলো ৰাইজক যিখিনি উপস্থিত থাকি আমাৰ কাৰ্যত আজি সহায় সহযোগ আগবঢ়ালে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এইফালে ধৰিত্ৰী আছে, ধুনীয়া ছোৱালীজনী, কিমান মৰমত আছে আমাৰ ধৰিত্ৰী। আৰু এইফালে আমাৰ গৌতম আছে, মেইন মানুহ। আৰু ইউনিয়নৰ প্ৰতিটো কামত আমাৰ গৌতমৰ যথেষ্ট অৰিহণা আছে, ভূমিকা আছে। কি আৰু কি ক'ব লাগিব অনাগত সময়তো। আৰু আমাৰ বাকীকেইজন এই আছে আমাৰ কি ক'ব লাগিব আহিছে আমাৰ ফৰিদ আছে। আজিৰ অনুষ্ঠানটো কেনে লাগিল তোমাৰ এনেই কেমেৰাটো চাই কোৱা। তাৰপাছত আমাৰ কি কয় ইউনিয়নৰ আমাৰ সম্পাদক আছে আৰু আমাৰ উপদেষ্টা বাইদেউ আছে, বিজুলী বড়ো বাইদেউ আছে, আমাৰ ৰাতুল বৰা ডাঙৰীয়া আছে। গতিকে তেওঁলোকৰ পৰা অকণমান মই জানিব বিচাৰিম আজি সভাখনৰ বিষয়ত। আমাৰ সম্পাদক ডাঙৰীয়া কওকচোন আজিৰ অনুভৱ এনে। নমস্কাৰ, মই পেৰেন্দ্ৰনাথ থাপা।
তো আজি মই এই অনুষ্ঠানত মানে থাকি মই নিজকে বহুত আনন্দ আৰু সুখ পাইছোঁ এই ছাত্ৰ ছাত্ৰীসকল ল'ৰা ছোৱালীৰ লগত বহি মই যিটো আজি আনন্দ পাইছোঁ মই এনেকুৱা আনন্দ আৰু মই কেতিয়াও পোৱাও নাছিলোঁ আৰু আগত মই এনেকুৱা সম্বৰ্ধনা কাৰ্যসূচী মই আগত কৰাও নাছিলোঁ কিন্তু আজি কৰি মই আৰু আকৌ ভৱিষ্যত মই এনেকুৱা কাৰ্যসূচীটো কৰিব পাৰিম ধন্যবাদ 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 আমাৰ বিজুলী বড়ো বাইদেউ আছে বাইদেউ ক'ব ধুনীয়াকৈ আজি সভাখনৰ উদ্দেশ্যে মই বিজুলী বড়োৱে কৈছোঁ কাৰণ আজি গোলাঘাট প্ৰগতি নিৰ্মাণৰ উদ্যোগত যিখিনি ইমান ধুনীয়া এটা সুকলমে অনুষ্ঠান পৰিচালিত কৰিলে মই নথৈ আনন্দিত হৈছোঁ এনেকুৱা গোলাঘাট প্ৰগতি নিৰ্মাণ অনুষ্ঠানত শ্ৰমিক সন্ধাত থাকি মই নিজকে গৌৰৱান্বিত হৈছোঁ কাৰণ আজি আমাৰ সন্ধ্যাৰ পৰা যথেষ্টখিনি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক অনুষ্ঠান মানে মানপত্ৰ দিয়া হৈছে সম্ভাষণ জনোৱা হৈছে গছপুলিৰ লগতে দিয়া হৈছে তাৰ বাবে আমি বহুত ধুনীয়া সুকলমে এটা অনুষ্ঠান পাৰ হৈ গ'ল বহুত ধন্যবাদ দিছোঁ ভৱিষ্যতেও যাতে এনেধৰণে আমাৰ আগবাঢ়ি যাব পাৰে তাৰ আশাৰে মই কামনা কৰিছোঁ নমস্কাৰ ধন্যবাদ 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 আপুনি ৰাতুল দা আছে ৰাতুলৰ দুআষাৰ কৈ দিয়ক চমুকে হয় নমস্কাৰ মই গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে আজি আমাৰ অনুষ্ঠিত হোৱা যিটো অনুষ্ঠান হ'ল সেই অনুষ্ঠানত আমাৰ কৃতি ষ্টুডেণ্টসকলৰ যিখিনি আমি সম্বৰ্ধনা জনালোঁ তথা আৰু যিসকল অতিথিবৃন্দ আহিছিলে যিসকল উপস্থিত আহিলে সকলোকে প্ৰথমে মই অশেষ কষ্টত অহাৰ বাবে ধন্যবাদ জনালোঁ আৰু মোৰ কৃতি ছাত্ৰসকলক আমাৰ শ্ৰমিকৰ যিসকল ছাত্ৰ আছে সেইসকলক সকলোলৈকে যিসকলে আজি মানপত্ৰ পাইছে তেখেতে কৰ্মৰ কাৰণে পাইছে আৰু যিসকলে নাই পোৱা তেখেতসকললৈও মই ভৱিষ্যতলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰি সকলোলৈকে ধন্যবাদ আগবঢ়াই আৰু তেনেদৰে গতিকে সদায় তেখেতলোক আগলৈ যাব বুলি আশা কৰি আৰু বাকীসকল আমাৰ উপদেষ্টাসকলে ক'লে গতিকে মই আৰু বিশেষ বহলাই নকওঁ ধন্যবাদ কথা ইমানতে সংযুক্ত সামৰণি ধন্যবাদ আৰু এয়া আছিলে আমাৰ আজিৰ সভাৰ মানে সম্পাদক আৰু আমাৰ উপদেষ্টাসকল তেওঁলোকে খুব ধুনীয়াকৈ মন্তব্য আগবঢ়াইছে আৰু আপোনালোকক মানে ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক যিখিনি উদ্দেশ্যে আমি সভাখন আয়োজন কৰিছিলোঁ সাফল্যমণ্ডিত হৈছোঁ বুলি আমি আশা ৰাখিছোঁ আৰু ইয়াৰ পৰা মই ছাত্ৰ ছাত্ৰীসকলক বা মই অনুৰোধ জনাব বিচাৰিছোঁ যাতে মাৰ্কশ্বিট নম্বৰ আৰু তেওঁলোকৰ যি পজিশ্যনৰ যি মানসিকতা সেয়া আঁতৰাবলৈ কৈছোঁ কাৰণ চাওক মাৰ্কশ্বিটখন আমাৰ জীৱনত জীয়াই থাকিবৰ কাৰণে আমাৰ মাৰ্কশ্বিটৰ নম্বৰখিনি বা স্কুলৰ চাৰ্টিফিকেটখন যথেষ্ট আমাৰ নহয় গতিকে আমি যি সমাজত জীয়াই থাকিবৰ কাৰণে এজন মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে আমাৰ সদায় নিজৰ মানসিকতাটো আমি কেনে মানসিকতা আমি মানুহ বা কি আমি কৰিব বিচাৰোঁ সেইখিনি আমি সদায় গুৰুত্ব দিব লাগে গতিকে ইমানখিনি ক'লোঁ ধন্যবাদ আজিৰ সভা শেষ কৰি আমি আহিলোঁ এই সৰুপথাৰ এইফালে টাউন এইফালে ধুনীয়া ৰ'দ দি আছে আৰু ৰ'দত আকাশখন চাওক কিমান ধুনীয়া লাগিছে আৰু এইফালে উৰিয়ামঘাট যাব পাৰি আৰু আমাৰ এইটো এতিয়া কাৰ্যালয়লৈ আহিছোঁ কাৰ্যালয়ত আৰু সকলোকে কাৰ্যালয়ৰ পৰা ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ